everyone, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো. For those who are new, hi, my name is Ankita and you're watching Anitube. আজিৰ ভিডিঅ'টো লৈ আহিছো আপোনালোকৰ ওচৰত এটা নতুন কোম্পানীৰ প্ৰডাক্ট এটা. কেইবছৰমান আগতে 2 বছৰমান আগতে এটা নতুন কোম্পানী লঞ্চ হৈছিল mcaffein বুলি আপোনালোকে নিশ্চয় শুনিছে সোশ্যাল মিডিয়াত বহুত বেছি প্ৰচাৰিত হৈছিল কোম্পানীটোৰ নাম আৰু সেই কোম্পানীটোৰ প্ৰত্যেকটা প্ৰডাক্ট কফিৰ ওপৰত বেসড হয় মানে কফিৰে বনোৱা হয় গতিকে মই যেতিয়া প্ৰথম ব্ৰেণ্ডটো দেখিছিলো মই বহুত বেছি মানে মন গৈছিলে বস্তুবিলাক ইউজ কৰি চাব কফিৰ গোন্ধ থাকে হেনো সম্পূৰ্ণ তেওঁলোকে কয় পিওৰ আৰাবিকা কফি আৰবৰ কফি তেওঁলোকে ইউজ কৰে বুলি কয় হেতু কাৰণে মই ভাবিলো যে আপোনালোকৰ ওচৰত ৰিভিউ এটা লৈ আহো প্ৰথম যেতিয়া লঞ্চ কৰিছিলে তাৰে 6-7 মাহমান পিছতে মই কেইটামান প্ৰডাক্ট অৰ্ডাৰ দিছিলো mcaffeinৰ এটা প্ৰডাক্ট অৰ্ডাৰ দিছিলো mcaffein বডি স্ক্ৰাব যেটো সবতকে বেছি ভাইৰেল হৈছিলে মানে বডি স্ক্ৰাব আৰু যত অকল কফি আৰু নাৰিকলৰ তেল মিক্স থাকে তো হেতু বস্তু ৰিভিউ মই এতিয়া নিদিও কাৰণ প্ৰডাক্টটো হেগ হৈ গৈছে আৰু হেগবা বটলটো এনেকৈ দেখুৱাইটো মই ৰিভিউ দি লাভ নাই গতিকে হেতু এটা ডাঙৰ টেমাত থাকে আৰু হেতু ৰিভিউ কেতিয়াবা পিছলৈকে দিম বহুত ভাল হয় বাৰু এতিয়া অনেষ্ট এটা সৰুকে ৰিভিউ দিও আজি এটা অনেষ্ট ৰিভিউ দিব লাইছো হেতুৰ লগতে মই মানে এটা কম্বো হিচাপে আনিছিলো এটো হল এটো mcaffein কফি ফেস স্ক্ৰাব হেতু বডি স্ক্ৰাব এটো ফেস স্ক্ৰাব আৰু ঠিক আছে এটোৰ বিষয়ে মই আলোচনা কৰিম কিন্তু সকলোৱে জানে স্ক্ৰাব কেনেকৈ ইউজ কৰিব লাগে আজিকালিতো সকলোৱে জানে সকলোৱে কৰে তথাপিতো যেহেতু কিছুমান স্ক্ৰাবৰ সিস্টেম বেলেগ হয় কিছুমানে কয় যে ফেস মাস্ক লগোৱাৰ আগতে লগাব লাগে কিছুমানে বেলেগ ধৰণে কয় গতিকে মোৰ ক্ষেত্ৰত এনেকুৱা নহয় যে ফেস মাস্ক লগোৱাৰ আগতে ফেস স্ক্ৰাব কৰিম তেনেকুৱা কোনো কথা নাই যেতিয়া মই ভাবো বহুত বেছি ডাৰ্ট আহিছে আজি বহুত ধুলিৰ মাজৰ পৰা আহিছো বহুত ৰ'দৰ পৰা আহিছো তেতিয়া মই স্ক্ৰাব কৰি মানে কৰো স্ক্ৰাবটো এইকাৰণে বনোৱা হৈছে সূৰ্যৰ যেটো পোহৰৰ কাৰণে টেন হয় আমাৰ স্কিনটো হেতু কাৰণে গতিকে ৰ'দৰ পৰা যেতিয়া আহো তাৰ পিছত এনেকুৱা লাগে এটোৰে মানে সফা কৰি দিলে সাকে ৰ'দৰ জিবিলাক মানে সূৰ্যৰ জিবিলাক পোহৰ বা ৰশ্মি মোৰ স্কিনত সোমাই গৈছে বুলি ওলাই আহিব তেনেকুৱা লাগে মোৰ সেইকাৰণে মই ইউজ কৰো আৰু ধুলিৰ মাজৰ পৰা আহিলে মই এটো স্ক্ৰাব ইউজ কৰো আৰু প্ৰত্যেক দিনাই নহয় সকলোৱে জানে স্ক্ৰাব আৰু মাস্ক সপ্তাহৰ প্ৰত্যেক দিনাই ইউজ নকৰে দুদিন কৰিব লাগে বা খুব বেছি 3 দিন তাতকৈ বেছি কৰিব নালাগে আজি মই এটো আপোনালোকৰ ওচৰত ৰিভিউ যেটো কৰিব ওলাইছো গতিকে আপোনালোকে দেখুৱাব লাগিব কেনেকৈ ইউজ কৰে গতিকে সকলোৱে কৰাৰ নিচিনাকৈ স্ক্ৰাবটো কৰাৰ আগতে প্ৰথমতে স্কিনটো ওয়েট কৰি ল'ব লাগে অৰ্থাৎ ভিজাই ল'ব লাগে মই মুখখন পটককৈ যাই ধুই আহো তাৰপিছত আপোনালোকক মই মুখখন ধুই আহিলো অলপ ফ্ৰেছ লাগিছে আৰু ধুই আহিলো মানে মুখত অলপ পানী থাকিব লাগে মই এনে অকমান এনেকৈ মানে কাপোৰেৰে মচি দিছো তাৰ বাদে ইমান ভালকে মানে একদম শুকাই যোৱাকে মচি দিয়া নাই এতিয়া মই এটো ইউজ কৰিবটো সকলোৱে জানে আৰু কোৱান্টিটিটো নিজৰ ওপৰত কথা মই স্টাৰ্টিং এখিনি দিয়ে কৰো তাৰ পিছত লাগিলে কৰো এনেকৈ ডট সিস্টেমত কৰো সকলোৰে বেলেগ আৰু গোন্ধটো আৰু অলপ এখিনি লৈছো বহুত বেছি কোৱান্টিটি নালাগে এতিয়া সাৰ্কুলাৰ মোশনত গুটেখন মানে গুটে মুখখনত সাৰ্কুলাৰ মোশনেৰে স্ক্ৰাব টাইপ কৰি দিলে হৈ গল যেটো এনেও পাৰ্টিকলছ বিলাক থাকিয়ে যাব কফিৰ যিবিলাক পাৰ্টিকলছ বিলাক আছে ইয়াতে গতিকে বহুত জোৰে হেচিবও নালাগে এনি সাৰ্কুলাৰ মোশনেৰে এনেকৈ কৰি থাকিলে হৈ যায় আৰু মই তেতিয়ালৈকে কৰো যেতিয়ালৈকে এনেকৈ কৰি থাকোতে স্ক্ৰাবটো স্কিনত মানে সোমাই না যায় কিন্তু শুকাই যাওতে নাইকিয়া হৈ যায় তাৰ পিছতহে মই মুখখন ধো গতিকে এইখিনি সময় কমে 2 মিনিট ধুনিয়াকৈ স্ক্ৰাবটো এনেকৈ সাৰ্কুলাৰ মোশনেৰে কৰিলে হল একেবাৰে লাহে পাৰিলে ডিঙিটো কৰিব লাগে মই ডিঙিটোতে নিপি যাও গোন্ধটো বহুত ধুনিয়া হয় ভাল লাগে কফিটো আছে তাৰ লগতে আৰু পাৰফিউমৰ নিচিনা গোন্ধটো এনেও কফিৰ গোন্ধ বহুতে বেছি ভাল পায় মইও ভাল পাওঁ বহুত বেছি ৰিফ্ৰেছ লাগি যায় গোন্ধটো পালে গতিকে এই প্ৰডাক্টটা সেইকাৰণে মোৰ ভাল লাগে মই বেলেগ ইউজ কৰি পোৱা নাই বডি স্ক্ৰাব আৰু ফেস স্ক্ৰাবটো ইউজ কৰি পাইছো ইচ্ছা আছে কিবা কিবি কৰিব যেতিয়া মই ইউজ কৰিম তেতিয়া হলে আপোনালোকৰ লগত নিশ্চয় ৰিভিউ শেয়াৰ কৰিম এতিয়া মই আৰু অলপ সময় স্ক্ৰাব কৰি ল তাৰ পিছত অলমোস্ট শুকাই গৈছে আৰু অলপ সময় কৰি ল তাৰ পিছতে মই মুখখন ধুই আপোনাক লগ পাই আছো মাত্ৰ
মুখখন ধুই আহিলোঁ, চুলি ভিজি আছে বাৰু, মুখখন মচি আহিছোঁ শুকানকৈ। এতিয়া সকলোৱে জানে আৰু আকৌ এবাৰ কৈ দিওঁ যে স্ক্ৰাব বা ফেচ মাস্ক যিয়ে লগাওঁ তাৰপিছত মইশ্চাৰাইজাৰ লগোৱা বহুত বেছি ইম্পৰ্টেণ্ট। গৰমৰ দিন ঠাণ্ডাৰ দিন যিদিনেই হওক, এতিয়া যিহেতু বৰষুণৰ বতৰ, এতিয়া আৰু প্ৰয়োজন হৈ যায়, স্কিনটো বহুত ড্ৰাই হৈ যায় হয়নে, গতিকে এনেও লগাব লাগে। কিন্তু এতিয়া যিহেতু স্ক্ৰাব কৰি উঠিলোঁ, এনেই স্কিনটো বহুত বেছি কোমল লাগে। যিকোনো স্ক্ৰাব ইউজ কৰাৰ পিছত মুখখন লাৰিয়ে বহুত ভাল লাগে, মানে কোমল হৈ থাকে। তাৰ ওপৰত যদি আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰে তেতিয়া আৰু বেছি কোমল হয় আৰু ভালো লাগে। ঠিক আছে, আপোনালোকে ডিফাৰেঞ্চ চাগে অলপ অলপ গমেই পাব আগৰ যিটো মোৰ স্কিন আছিলে সেইটো আৰু এতিয়াৰ যিটো মানে এতিয়া এই ৰিচেণ্টলি যিটো আহিছে আৰু মানে কি হয়, মোৰ এনেকুৱা লাগে যিটো মানে ক'লা পৰাৰ নিচিনা হয় সূৰ্যৰ পোহৰৰ কাৰণে, সেইটো লগে লগেতো নাইকিয়া হৈ নাযায়, কিন্তু মানে কমকৈ মানে অকণমান চাফা হয় সেইটোৱে। আৰু এতিয়া মই মইশ্চাৰাইজাৰ লগাইছোঁ, যিকোনো মইশ্চাৰাইজাৰ যোনে যি খানে, আৰু মই এতিয়া তো তাড়াতাড়ি লগাই দিওঁ। তাৰপিছত মই অনেষ্ট যিটো মোৰ ৰিভিউ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ঠিক আছে, যিহেতু গোটেইখিনি কৰি দেখুৱালোৱে, কথাটো এইটোৱে যে মোৰ এই যিটো স্ক্ৰাব মই ক'লোঁ mcaffein এইটো স্ক্ৰাব ইউজ কৰি সঁচাকৈ বহুত বেছি ভাল লাগিছে। মোক বাৰে বাৰে কৈছোঁ এবছৰ হৈ গ'ল, আৰু এবছৰত ডিফাৰেঞ্চ এয়াই মই ক'লোঁ, সূৰ্যৰ পোহৰৰ পৰা যেতিয়া আহোঁ, যেতিয়া মুখখন ধুই দিওঁ এইটো স্ক্ৰাব ইউজ কৰি, তেতিয়া বহুত বেছি ফ্ৰেছ লাগে। আৰু স্পেচিয়েলি এইটো যেতিয়া আপোনালোকে ৱেবছাইটত কিনিব তেতিয়া গমেই পাব, তাতে লিখাই থাকে আচলতে কিহৰ কাৰণে এই স্ক্ৰাবটো বনোৱা হৈছে। গোটেইখিনি ৰিভিউ মই এতিয়া কৈ দিওঁ। পেকেজিংটো এনেকুৱা হয়, ব্লেক কালাৰ আহে আৰু বহুত বেছি ক্লাছিক হয়, কাৰণ স্কিন কেয়াৰৰ ক্ষেত্ৰত ব্লেক কালাৰ বহুতে ইউজ নকৰে স্কিন কেয়াৰ পেকেজিঙত। চ' এইটো বহুত ক্লাছি লাগে, মোৰ ভাল লাগে আৰু। ঠিক আছে, ইয়াতে লিখা আছে ব্ৰেণ্ডটোৰ নাম mcaffein, আৰু নেকেড এণ্ড ৰ কফি ফেচ স্ক্ৰাব সেইটোৰ পৰা বনোৱা হৈছে, সেইটো কাৰণে একদম পূৰা পিয়'ৰ কফিৰ গোন্ধ আহি থাকে। উইথ ভিটামিন ই আছে, আৰু স্কিনৰ কাৰণে ভিটামিন ই ভাল, সকলোৱে জানে ভিটামিন ই ভাল, ভিটামিন চি ভাল, ভিটামিন B3ও ভাল। ঠিক আছে, পেকেজিংটো এইটো, আৰু ইয়াৰে মানে নেট কোৱান্টিটিটো হ'ল 100 গ্ৰাম, আৰু এই 100 গ্ৰামৰ মানে এইটো 100 গ্ৰাম, গোটেই পেকেজটো 100 গ্ৰাম। কেমেৰাত সৰু যেন লাগিছে, কিন্তু ৰিয়েলত ডাঙৰ হয়, মানে ডাঙৰ হয়, আপোনালোকে নিজে আন্দাজ কৰি চাব পাৰে, এইটো ডাঙৰ হয়। আৰু এইটোৰ দাম 349, মানে 350 টকা, 350 এই 100 গ্ৰাম পেকেজটোত। কিন্তু মই যেতিয়া আনিছিলোঁ, মই যিহেতু কম্বোত আনিছিলোঁ বডি স্ক্ৰাব আৰু ফেচ স্ক্ৰাবত, তেতিয়া মই বহুত বেছি কমতে পালোঁ, দুটা মুঠ মিলি 700 কিবা টকাত মই পাইছোঁ। গতিকে কমত পালোঁ, বহুতখিনি অফাৰ, আৰু এনেও অফাৰ চলি থাকে। সুধা এইটো পেকেজতো বহুত বেছি ভাল অফাৰ চলি থাকে। ভাবিছিলোঁ যে এইটো শেষ হ'লে মই আকৌ আনিম, কিন্তু এতিয়ালৈকে শেষ হোৱা নাই, এতিয়াও বহুত আছে ইউজ কৰিব পৰা। মানে মই ভাবোঁ আৰু ইমানমান আৰু আছেই চাগে। গতিকে মই 1 year ইউজ কৰিলোঁ, আৰু কমেও মই 6 month ইউজ কৰিব পাৰিম। আৰু এইটো ইণ্ডিয়ান ব্ৰেণ্ড হয়, বাহিৰৰ ব্ৰেণ্ড নহয়, যিটো বহুত বেছি ভাল লগা কথা, যে ইণ্ডিয়ান ব্ৰেণ্ডবিলাকে এতিয়া ইমান বেছি আগবাঢ়িছে যে বহুত মানে এনেকুৱা লাগে যে বাহিৰৰ পৰা অহা কোম্পেনী, কিন্তু এইটো নহয়, আমাৰ ইণ্ডিয়ান হয়। আৰু ইণ্ডিয়াছ ফাৰ্ষ্ট কেফিনেটেড পাৰ্চনেল কেয়াৰ ব্ৰেণ্ড, মানে ইয়াৰে প্ৰত্যেকটা ব্ৰেণ্ডে মানে কেফেইন থকা, অৰ্থাৎ কফি থকা হয় প্ৰত্যেকটা প্ৰডাক্টেই। গতিকে এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট তেনেকুৱা হয় য'ত কফি ইউজ কৰা গৈছে। ইয়াৰ বাহিৰে আৰু মই বিশেষ একো কৈ নিদিওঁ। ইয়াতে ইনগ্ৰিডিয়েণ্টছ আছে, ইনগ্ৰিডিয়েণ্টছটো আপোনালোকে নিজে যেতিয়া কিনিব তাতে ইনগ্ৰিডিয়েণ্টটো থাকে। তেতিয়া যদি আপোনালোকে মাৰ্কেটৰ পৰা কিনে, আমাৰ ইয়াতে নাপায় লোকেল মাৰ্কেটত, যদি কিনে তেতিয়াও ইনগ্ৰিডিয়েণ্টটো পঢ়ি চাব। আৰু যদি ইণ্টাৰনেটৰ পৰা মানে নেটৰ পৰা আনে, ৱেবছাইটৰ পৰা, তাতেও ধুনীয়াকৈ ইনগ্ৰিডিয়েণ্টটো লিখা থাকে, ইনগ্ৰিডিয়েণ্টকেইটা পঢ়ি চাব, কাৰণ সকলোৰে স্কিন টাইপছ বেলেগ বেলেগ হয়। ইয়াতে কিন্তু নৰ্মেলটো অইলি স্কিন টাইপছ বুলি লিখা আছে, গতিকে সকলোৱে ইউজ কৰিব পাৰে। মোৰতো চেঞ্চিটিভ স্কিন হয়, মোৰ তাত এতিয়ালৈকে একো মানে এনেকুৱা প্ৰব্লেম হোৱা নাই। যিকোনো বস্তু লগালে কিবা কিবি ওলাই, চেঞ্চিটিভ স্কিনত কিবা হয়, ৰেচেছ পৰে, ৰঙা হয়, কিন্তু এইটো ইউজ কৰোঁতে হোৱা নাই। তথাপিতো হয়তো কিছুমান ইনগ্ৰিডিয়েণ্ট এনেকুৱা থাকে কাৰোবাৰ কাৰণে এলাৰ্জেটিক হ'ব পাৰে, গতিকে আপোনালোকে চাই ল'ব ইনগ্ৰিডিয়েণ্টবিলাক। এতিয়া মই ইমানকেইটা ইনগ্ৰিডিয়েণ্ট যদি পঢ়োঁ তেতিয়াহ'লে বহুত টাইম গুচি যাব, গতিকে মই পঢ়ি নুশুনাওঁ। স্ক্ৰাব কৰি লোৱাৰ লগে লগে আমাৰ প'ৰ্ছবিলাক খোল খাই যায়, স্কিনত যিবিলাক প'ৰ্ছ থাকে সেইবিলাক খোল খাই যায়। আৰু সেইটো কাৰণে আমি যেতিয়া স্ক্ৰাব কৰোঁ, মানুহে কয় স্ক্ৰাব কৰাৰ পিছত ফেচ মাস্ক লগাব দিয়ে, সেইকাৰণে লগাব দিয়ে। আমি ফেচ মাস্কটো স্কিনটো ভাল কৰিবৰ কাৰণে লগাওঁ, আৰু সেইটো বেছি ইফেক্টিভ কৰিবৰ কাৰণে ফেচ স্ক্ৰাবটো আগতে কৰি ল'ব লাগে। তো যেতিয়া প'ৰ্ছবিলাক খোলে, প'ৰ্ছৰ ভিতৰত যিবিলাক লেতেৰা থাকে সেইবিলাক অলৰেডি ওলাই যায়। গতিকে অকল স্ক্ৰাব ইউজ কৰিব পাৰে, বা যদি ভাল ৰিজাল্ট লাগে তেতিয়াহ'লে
ফেচ মাস্কো ইউজ কৰিব পাৰে কিন্তু দুটা বস্তু ইউজ কৰক বা এটাই ইউজ কৰক ইউজ কৰি ইয়াতেও লিখি দিছে যে যিকোনো জেণ্টেল ক্ৰীম আপোনালোকে যিটো মানে মইশ্চাৰাইজাৰ ইউজ কৰে সেইটো লগাবই তেতিয়া স্কিনটো ভালে থাকে আৰু ভাল ৰিজাল্ট পোৱা যায় তো এইটোৱে মোৰ অনেষ্ট ৰিভিউ mcaffein ওপৰত সঁচাকৈ বহুত বেছি ভাল লাগে এইটো লগাই আপোনালোকে ইউজ কৰি চাব পাৰে মই এমেজনৰ পৰা যেটো লিংক থাকে সেইটো লিংক ডেসক্ৰিপচনত দি দিম এমেজনৰ পৰা আপোনালোকে চেক কৰিব পাৰে তাতে ডিসকাউন্টটো চলিয়ে থাকে আৰু বৰ্তমান সময়ত এমেজনত বিউটি সেল চলি আছে মানে বিউটি প্ৰডাক্ট বিলাকৰ সেল চলি আছে গতিকে আপোনালোকে তাৰ পৰা পাৰচেজ কৰিব পাৰে ইয়াৰ হলনি mcaffein যেটো অৰিজিনাল ৱেবসাইট তাৰ পৰাও ল'ব পাৰে হেতু আপোনালোকে ইনষ্টাগ্ৰাম ষ্টৰত পাব বা ডাইৰেক্ট গুগলত চাৰ্চ কৰিব পাৰে mcaffein তাতে আপোনালোকে পাই যাব মই mcaffein পৰা ডাইৰেক্ট ইউজ মানে অৰ্ডাৰ কৰিছিলো তেতিয়া এমেজনত একো অফাৰ নাছিলে হেতু কাৰণে কেনেকুৱা পালে জনাব ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু এটো কিনিব খুজিলে লিংকটো থাকিব আপোনালোকে ডাইৰেক্ট তাতে ক্লিক কৰি দিলে ডাইৰেক্ট এমেজনৰ পেজলৈকে লৈ যাব আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব হেতুৱে লুপাই অন্য এটা অনেষ্ট ভিডিওৰ হৈতে তেতিয়ালে সকলো কুশলে থাকক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব একেবাৰে ফ্ৰী হয় ঠিক আছে লুপাই আছো বাই